বেহাৰবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰীৰ ভাল খবৰটো আপোনালোকে পালেনে? যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলাইছে নেকি অভিনেত্ৰী ৰিচা চেত্ৰী? সবিশেষ জানিবলৈ আপোনালোকে কোনো স্কিপ নকৰাকৈ আপোনালোকে মোৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ অন্য এটি চৰিত্ৰ হ'ল ৰিচা চেত্ৰী। ৰিচা চেত্ৰীয়ে নিজে জনাইছে সুখবৰ। খবৰটো পোৱাৰ পিছতেই সকলো সামাজিক মাধ্যমত শুভেচ্ছা উপেক্ষাই পেলাইছে তথা অলপো পলম নকৰি প্ৰধান খবৰটোলৈ আগবাঢ়ো। বহুতে সামাজিক মাধ্যমক ৰিচা চেত্ৰীক সুধি আছে যে আপোনাৰ বিয়াখন কেতিয়া হ'ব। এই বহুবোৰ প্ৰশ্নৰ উত্তৰ, এই সকলো প্ৰশ্নৰ উত্তৰ দি অভিনেত্ৰী ৰিচা চেত্ৰীয়ে কয় যে বৰ্তমান তেওঁ বিবাহৰ কথা ভবা নাই। বৰ্তমান তেওঁ কৰিবলগীয়া কাম বহু কেইটা আছে বুলি কৈছে ছবি জগতত। আৰু জনায় যে এই সুখবৰটি ভাবিম বা জনপ্ৰিয় গৰাকীয়ে ভাবিলে নিশ্চয় অৱগত কৰিম বুলি কৈছে, সামাজিক মাধ্যমত জনাইছে। এতিয়া আহো অভিনেত্ৰী গৰাকীৰ ভাল খবৰটোনো কি। বেহাৰবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰী জনাইছে যে খুব সোনকালেই এটা মিউজিক ভিডিঅ' আহি আছে আৰু এই মিউজিক ভিডিঅ'টো আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছে আৰু আপোনালোকৰ মাজলৈ ৰিলিজ হোৱাৰ লগে লগে খুব সোনকালে নটিফিকেশ্যন দিম বুলি জনাইছে সামাজিক মাধ্যমত অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। ভিডিঅ'টো আছিল ইমানেই। তো আপোনালোকে ৰিচা চেত্ৰীৰ অভিনয় চাই কেনেকৈ পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো বাই বাই এতিয়া।